উপকৃত হ'ব। ইয়াৰ উপৰিও এই কাজল গাঁৱত আমি এখন ডাঙৰ ষ্টেডিয়াম বনোৱাৰো কাম ইয়াত আৰম্ভ কৰিছোঁ। বৰ্তমান এই ষ্টেডিয়ামখনৰ বাবে আমি 50 কোটি টকা দিছোঁ আৰু ভাল কৰি বনালে মই আৰু 50 কোটি টকা দিম, যাতে এই ষ্টেডিয়ামখন সুন্দৰ হৈ আমি সকলোৱে দেখা পাওঁ। শ্ৰদ্ধাৰ ৰাইজ, অলপ আগতে আমি বাসুগাঁৱত ৰেলৱে অভাৰব্ৰিজৰো আমি উদ্বোধন কৰিলোঁ। এতিয়া বাসুগাঁৱলৈকে গ'লে আপোনালোকে ৰেলৱে অভাৰব্ৰিজেদিয়ে যাব পাৰিব। ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰে প্ৰায় 4.5 কোটি টকা ব্যয় কৰি চিকানৈৰ ওপৰতো আজি আমি দলং উদ্বোধন কৰিছোঁ। পানবাৰী বিজনী পথৰো আজি শুভ উদ্বোধন হৈছে আৰু এই মিটিঙৰ পৰা গৈ গধূলি আমি কুকলুং নদীৰ ওপৰতো নতুনকৈ নিৰ্মাণ কৰা দলংখন আমি ৰাইজৰ বাবে উৎসৰ্গা কৰিম। এই কুকলুং নদীৰ দলংখনৰ বাবে আমি 10 কোটি টকা ব্যয় কৰিছোঁ। অৰ্থাৎ আপোনালোকে চিন্তা কৰক, 67 কোটি টকা দি বাসুগাঁৱৰ অভাৰব্ৰিজ, চিকানৈৰ ওপৰত 4 কোটি টকা দি দলং, কুকলুঙৰ ওপৰত 11 কোটি 10 কোটি টকাৰ দলং, ইয়াত 50 কোটিৰ ষ্টেডিয়াম, প্ৰায় 150 কোটিৰ পানী যোগান আঁচনি আৰু 230 কোটি টকাৰ আমাৰ আমটেকা ৰাস্তা। আপোনালোকে নিজে কওক, প্ৰায় 500 কোটি টকাৰ কাম আজি আমি চিৰাং জিলাৰ বাবে উপহাৰ দিব পাৰিছোঁ। আজিলৈকে চিৰাং জিলাত কেতিয়াও ইমান উন্নয়নমূলক কাম হোৱা নাছিল। আজিলৈকে যদি ইয়াত আমাৰ বুঢ়া মেথা মানুহ আছে, সকলোৱে ক'ব পাৰিব যে চিৰাং জিলাক আগতে কেতিয়াও ইমান গুৰুত্ব দিয়া হোৱা নাছিল। আমাৰ চৰকাৰে আজি চিৰাং জিলাৰ বাবে যিমান গুৰুত্ব দিছে, তাৰ বাবে মই আমাৰ চিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বিজনী সমষ্টিৰ বিধায়ক অজয় ৰয় ডাঙৰীয়াকো ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু ৰাইজক প্ৰমোদ বড়ো, জয়ন্ত বসুমতাৰী আৰু অজয় ৰয়ৰ কাৰণে দীঘলীয়া হাত চাপৰি এটা বজাবলৈ মই অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত মই ৰাতিপুৱা কোকৰাঝাৰলৈ গৈছিলোঁ। আজিৰ পৰা আমি অসমত 7 লাখ পৰিয়ালক আৰু অধিক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছোঁ। আমাৰ চৰকাৰ যেতিয়া আহিছিল তেতিয়া আমি অৰুণোদয়ত 830 টকা দিছিলোঁ। মানুহে কৈছিলে যে ইলেকশ্যন অহাৰ কাৰণে দিছে, দুদিন পিছত বন্ধ হৈ যাব। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত 830 টকাৰ অৰুণোদয় 1000 হ'ল। 1000 টকাৰ অৰুণোদয় আমাৰ 1250 টকা হ'ল। আগতে পাইছিল অৰুণোদয় 19 লাখ মানুহে, এতিয়া অৰুণোদয় পালে 27 লাখ মানুহে। আৰু অহা বছৰ আমি আৰু 5 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি মই আপোনালোকক এটা কথা সুধিব খুজিছোঁ, ইয়াত থকা কিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড নাই? আপোনালোকে হাত দাঙক। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড নাই? কাৰ কাৰ ৰেচন কাৰ্ড নাই? আৰু ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙক। এতিয়া মই ৰেচন কাৰ্ড থকা মানুহৰ কাৰণেও এটা ভাল খবৰ দিম, ৰেচন কাৰ্ড নাথাকা মানুহৰ কাৰণেও এটা ভাল খবৰ দিম। যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ওচৰৰ ৰেচনৰ দোকানীক নহ'লে আমাৰ MLAৰ ঘৰত আপোনালোকে এপ্লিকেশ্যন দিব। যাৰ যাৰ ৰেচনৰ কাৰ্ড নাই 100% আমি সকলোকে ৰেচন কাৰ্ড আপোনালোকক আমি দি দিম। এতিয়া যিবিলাকৰ ৰেচন কাৰ্ড আছে, আগতে ৰেচন কাৰ্ডত কি হৈছিলে, অকল মাত্ৰ 5 কেজি আপোনালোকে চাউল পাইছিলে। 5টা যদি ফেমিলি থাকে 25 কেজি পাইছিলে। চিৰাঙত অলপ ৰেচন কাৰ্ড দোকানীবিলাকে কাটা কাটিও কৰি থাকে মাজে মাজে, পুৰা নিদিয়ে, হয়নে নহয়?
পুৰা দিয়ে নেকি? পুৰা নিদিয়ে, অলপ অলপ কাটে, মই গম পাওঁ। তাৰ ব্যৱস্থাটো কৰি আছো মই সোনকালে। যেনেকে আমাৰ চৰকাৰী অফিচাৰবিলাকে আজিকালি টকা ল'লে জেলত যাব লাগে, তেনেকে ৰাইজৰ চাউল কাটিলেও দুদিন পিছত কাৰ কি হ'ব মই নকওঁ, নিজে বুজি ল'লে হ'ব। কিন্তু এতিয়া সবচে ডাঙৰ কথা, যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়া নতুনকৈ আৰু এটা কাৰ্ড পাব। সৰু কাৰ্ড এটা লিখা থাকিব আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম। আৰু যাৰ কাৰ্ড নাই সি ৰেচন কাৰ্ডখন দেখালেও হ'ব। এতিয়াৰ পৰা মেডিকেল কলেজ হস্পিটালত আপোনালোকে এই ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা সহায়ো আপোনালোকে পাব। অৰ্থাৎ আপোনালোকে বিনা পইচাত চাউল পায়। আপোনালোকে ৰেচন কাৰ্ডখন দেখুৱালে এতিয়াৰ পৰা 5 লাখ টকাৰ আপোনালোকে মেডিকেল ট্ৰিটমেণ্টটো আপোনালোকে পাব। লোকসভাৰ নিৰ্বাচনৰ পিছত ভগৱানে যদি মোক ভাল কৰি শক্তি দিয়ে, এই ৰেচন কাৰ্ডত মই 1 কেজিকৈ চাহপাতো আপোনালোকক বিনামূলীয়া দিয়াৰ ব্যৱস্থা কৰিম। কিমানখিনি মই পাৰো ক'ব নোৱাৰো, মোৰ মনত ইচ্ছা আছে। শ্ৰদ্ধাৰ আইসকল, দেউতাসকল, আমাৰ ইয়াতে কিমান আইসকল আহিছে যোন আত্মসহায়ক গোটৰ সদস্য? কিমান আছে চাও, হাত দাঙক। আচ্ছা, সবে আত্মসহায়ক গ্ৰুপ আছে? আছে? পিছফালে হাত দাঙা নাই, আছে নে নাই? গছ ৰুলে? কোনে কোনে গছ ৰুলে হাত দাঙক এতিয়া। গছবোৰ বাচি আছে নে নাই? আছেতো 100%। আমাৰ গুৱাহাটীৰ কিছুমান মানুহে কৈ আছিলে যে গছবিলাক নাবাচে কিয়? বোলে বৰষুণ অহা নাই। ভগৱানে বাপেকে বৰষুণ দি দিলে, যা যিমান লাগে সিমান বৰষুণ দিলো, সব গছবিলাক বাচিলে। এতিয়া আমি কি কৰিছো, যিমান আত্মসহায়ক গোটৰ মেম্বাৰ আছে এই গোটেই মেম্বাৰক আমি ডিচেম্বৰ মাহত এখন ফৰ্ম দিম। ফৰ্মত আপোনালোকে লিখিব লাগিব যে আমি কুকুৰাৰ বিজনেছ কৰিম, গাহৰিৰ ব্যৱসায় কৰিম, বা আমি গেলামালৰ দোকান দিম, বা যিকোনো। এই লিখাটোৰ ওপৰতে মই পৰীক্ষা নকৰো, আই মাতৃয়ে যিটোৱে লিখি দিব মই সেইটোৱে বিশ্বাস কৰিম আৰু আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি সোমাই দিম। এতিয়া প্ৰথমবাৰটো মই আপোনালোকক বিশ্বাস কৰিলো, 10,000 টকা দিলো। পিছৰবাৰ কিন্তু মই বিশ্বাস নকৰো। পিছৰবাৰ আমি চেকিঙত আহিম। যদি 10,000 টকাটো গিৰিয়েকে খাই দিলে, হয়নে? বহুতৰ অৰুণোদয় পুৰুষে লৈ যায়। গতিকে এতিয়া মই সব জায়গাতে আইসকলক কৈছো যে আমি পুৰুষৰ কাৰণে বেলেগ আঁচনি দিম। মহিলাৰ আঁচনিত পুৰুষে হাত দিব নালাগে। মহিলাৰ বেলেগ, পুৰুষৰ বেলেগ, ঠিক আছে? যিসকল মহিলাই এই 10,000 টকাটোৰ সৎ ব্যৱহাৰ কৰিব, পিছত তেওঁলোকক মই আৰু 15,000 টকা তেওঁলোকৰ বেংক একাউণ্টত মই ভৰাই দিম। আজিলৈকে আপোনালোকে চিন্তা কৰক, মহিলাসকলে অৰুণোদয় পালে,
নৱেম্বৰ মাহত স্কুটিও দিম। এতিয়া যিসকলে চৰকাৰী ঘৰ পোৱা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সাইডে সাইডে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা এটাও নতুনকৈ কৰিম। প্ৰত্যেক সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰাও আমি ৩,০০০ পৰিয়ালক নতুনকৈ আমি ঘৰ দিয়া কামো আমি হাতত ল'ম, যাতে ঘৰ নোপোৱা মানুহবিলাকে ঘৰ পায়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০ লাখ ঘৰ আমাক দিলে, আৰু আমি মুখ্যমন্ত্ৰীৰ পৰা আমি আৰু ৫ লাখ ঘৰ বনাম। তাৰ মানে আমাৰ অসমৰ দুখীয়া পৰিয়ালবিলাকেও এই ঘৰবিলাক পাব। এতিয়া আপোনালোকে চিন্তা কৰক, আগত চৰকাৰ আছিল অৰুণোদয় নাছিল, আগত চৰকাৰ আছিল ৰেচন কাৰ্ড নাছিল, আগত চৰকাৰ আছিল চিৰাঙত ৫৫০ কোটি টকাৰ কাম হোৱা নাছিল, বাসুগাঁৱত অভাৰব্ৰিজো হোৱা নাছিল, ষ্টেডিয়ামো হোৱা নাছিল। আজি কিয় হৈছে? এতিয়া কোনোবাই কয় যে নহয় চৰকাৰে কেনেকৈ কৰিছে, টেক্স লগাইছে। কোনোটো টেক্সো লগোৱা নাই। আপোনালোকে যদি পশ্চিমবংগত যায়, ডিজেলৰ দাম ৯৩ টকা। সকলো মানুহটো কলিকতাত যায়, শিলিগুৰিত যায়, ডিজেল যদি ভৰাই ৯৩ টকা। অসমত ডিজেলৰ দাম ৯০ টকা। যদি কোনোবাই পাৰ হৈ পেলাই আমাৰ জলপাইগুৰি, শিলিগুৰি, কোচবিহাৰত যদি পেট্ৰল ভৰাই, পেট্ৰলৰ দাম ১০৮ টকা, আৰু অসমত যদি পেট্ৰল ভৰাই ৯৮ টকা। তাৰ মানে আপোনালোকে চিন্তা কৰক, বস্তুৰ দামো কলিকতাতকৈ কম। আজি পশ্চিমবংগত চৰকাৰী কৰ্মচাৰীয়ে দিয়ে নাপায়, আমি লগে লগে দিয়ে দিওঁ। তাৰ পিছতো ৫ লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেণ্ট, অৰুণোদয়, ৰেচন কাৰ্ড, আত্মসহায়ক গোটৰ আঁচনি, যুৱকৰ বাবে ২ লাখ টকাৰ ঋণ অনুদান, এই গোটেই কামবিলাক আমি কিয় কৰিব পাৰিছো? এটা কাৰণতে কৰিব পাৰিছো যে আপোনালোকে হয় ট্ৰেক্টৰক ভোট দিছিলে, নহয় পদুমক ভোট দিছিলে, হয় নে নহয়? আৰু ভৱিষ্যতে যিমানেই পদুম আৰু ট্ৰেক্টৰক ভোট দিব, যেনেকে জাৰ্চি গৰু খিলাৰে গাখীৰ ওলাই, তেনেকে অসমত বিকাশৰ গাখীৰ ওলাই থাকিব, বিকাশৰ গংগা নামি থাকিব। এতিয়া কিছুমান মানুহে ঘূৰি ফুৰে, মিটিং কৰে, ভোট দিয়ক বুলি কয়। ভোট দিব পাৰিব, কিন্তু গাখীৰ নোলাব। কিন্তু ট্ৰেক্টৰ আৰু পদুমক ভোট দিলে গাখীৰে গাখীৰ ওলাব। সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত থাকিব। মোদী ডাঙৰীয়া হ'ল সূৰ্য, প্ৰমোদ বড়ো আৰু মই হলো চন্দ্ৰ। সূৰ্যৰ পৰা চন্দ্ৰ, চন্দ্ৰৰ পৰা পৃথিৱীত পোহৰ। এইটো হৈছে নিয়ম। আৰু মাজত যদি বেলেগ সোমাই যায়, গণ্ডগোল হৈ গ'ল, আকৌ আমাৰ গণ্ডগোল হৈ যাব। ইমান ফূৰ্তিত আমি আছো। আগতে বড়োলেণ্ডত বোলে আজি বোমা ফুটে, কালি গুলি ফুটে। এতিয়া বোমা আৰু গুলি নুফুটে, খালি ইয়াতে বিহু ডান্স হয়, বাগৰুম্বা ডান্স হয়। ইয়াতে আৰু গুলি তুলিবিলাক মানুহে পাহৰি গ'ল। আগতে বোম ফুটে। ৰাতিপুৱা মই ঘৰত থাকো, CMৰ ফোন আহে, হিমন্ত বিজনীত যাব লাগে, কোকৰাঝাৰত যাব লাগে। কিয় যাব লাগে? বোলে বোম ফুটিলে। আজিকালিতো এইবোৰ খবৰ নাই। বোম টম দিয়া ল'ৰাবোৰ ঘৰত সোমাই আহিলে, সিহঁতিও খেতি বাতি কৰি খাই আছে, সকলোৱে মিলি জুলি খাই আছে। আজি বড়োলেণ্ডত যোৱা ২.৫ বছৰত যিমান শান্তি আহিছে, স্বাধীনতাৰ ৭৫ বছৰত কেতিয়াও আগতে ইমান শান্তি অহা নাছিল। এতিয়া আমাৰ ইউজিদাই কৈছে যে অলপ মাটি বাৰীৰ সমস্যা আছে, অলপমান ৰাস্তা ঘাটৰ সমস্যা আছে। যদি জীৱন আছে, বাকী চব থাকিব। যদি জীৱনটো শান্তিত আছে, বাকীবোৰতো আমি উলিয়াই লৈ ল'ম। ৰাস্তা নাই, মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ দিম, ৰাস্তাটো পাই যাম। কিন্তু যদি জীৱন নাথাকে, ৰাস্তাটো লৈ আমি কি লাভ হ'ব? আজি আমাৰ বড়োলেণ্ডত আটাইতকৈ ডাঙৰ হৈছে যে ইয়াত শান্তি আছে। শান্তিৰ লগতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজি সমন্বয় আছে। আৰু বড়োলেণ্ডত আজি বিকাশৰ গংগা আহিছে, যাৰ কাৰণে আজি সমগ্ৰ অসমতে আজি বিটিআৰ এক শান্তি আৰু বিকাশৰ নতুন এটা অঞ্চল হৈ পৰিছে। মই ৰাইজক ধন্যবাদ জনাইছো।
আপোনালোকৰ আশীৰ্বাদত আজি এখন শান্তিৰ বিটিআৰ হৈছে, সমন্বয়ৰ বিটিআৰ হৈছে। মই এটাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিম, বিটিআৰৰ উন্নতিৰ বাবে টকা পইচাৰ কোনো অভাৱ নহ'ব। আপোনালোকক যেতিয়াই যি প্ৰয়োজন ৰাজ্য চৰকাৰে পুঁজি দিব। আমাক লাগে শিক্ষাৰ পৰিৱেশ, আমাক লাগে বিকাশ, আমাক লাগে উত্তৰণ। মই আশা কৰিছোঁ আজিৰ এই বিকাশৰ কৰ্মসূচীয়ে আপোনালোকৰ মনত বিশ্বাস জন্মাব, আপোনালোকৰ ওচৰত আস্থা আহিব যে হয়, এই চৰকাৰখনে আপোনালোকৰ কাৰণে কাম কৰিছে আৰু কৰি থাকিব। পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ইমান দেৰিলৈকে সুন্দৰ কৰি বহি আপোনালোকে এই সভা উপস্থিত থকাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু চিৰাং জিলাৰ উন্নয়নৰ কাৰণে আৰু কাম কৰাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, নৰেন্দ্ৰ মোদী। অলপ ডাঙৰকৈ ক'ব লাগিব, মোৰে ভাগৰ লগা নাই, আপোনালোকৰ কিয় ভাগৰ লাগে? হয় নহয়? মই দিনটোৰ পৰা ঘূৰি আছোঁ, মোৰ ভাগৰ লগা নাই। আপোনালোকৰ ভাগৰ লাগিলেতো মোৰো ভাগৰ লগা আৰম্ভ হ'ব। গতিকে একেলগে ক'ব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়ো, জয়ন্ত বসুমতাৰী, অজয় ৰয়, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা